ককা হেৰি নহয় ল'ৰা আৰু ছোৱালীবোৰক কি বুলি কয় ককা? শুনা ছোৱালী হ'ল ডাংগতি ল'ৰা হ'ল জেং আয়ু জেং নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে কণ জলকীয়া। আৰু এটা কথা নহয়, এই মাকৰ ঘৰত থাকোঁতে কি বুলি কয় আৰু ছোৱালীবোৰক ল'ৰা ঘৰত আহিলে কি বুলি কয়? মাকৰ ঘৰত থাকোঁতে একচনীয়া পতা, মানুহটো ঘৰত যেতিয়া পাই যায় মিয়াদি পতা হৈ যায়। ককা হেৰি নহয়, মোলৈ যে আপোনাক ছোৱালীজনী চাব কৈছিলোঁ, আপুনি চালেনে বাৰু? আয়ো তোমাৰ নিচিনা মোৰ ল'ৰা এটা আছে, ছোৱালীজনী বিচাৰি ফুৰিছোঁ। বিলত পানী নহ'লে কি হয় ককা? বিলত পানী নহ'লে পদুম ফুল নুফুলে ফুলা পাৰো মৰহি যায়। ককা বিয়া পাতিলে কিমান বয়সত বিয়া পাতিব লাগে? আয়ো এই নাই ছোৱালী মিলিব লাগিব। দুখন অন্তৰ যেতিয়া এখন নহয় ন, টকা পইচা বানপানী অহা দিয়া একদম ভাগি বহি আহে। ককা দুজনী বিয়া পাতিম বুলি ভাবি আছোঁ, কি কৰিব লাগিব মই? শুনা মাইকী মানুহ লখিমী গুণ লাগিব। আঘোণ মাহত মাইকী মানুহ চাবলৈ বৰ ভাল বুজিছে নাই? পথাৰৰ ধানত যেতিয়া এই ধানবোৰ পৰি থাকে আলিত, যিজনী লখিমী নহয় সেওটা ফালি ফালি যাব, কুলৈখন শুকুৱাই যাব। এইটো সুপ্ৰিম কোৰ্টৰ মেজিষ্ট্ৰেটো কাটিব নোৱাৰে। মাইকী হৈছে দিচাং, মতা হৈছে দিখৌ, দুইখন যদি ফেনে ফুটাই বাহানে ফ্লাট বানপানী হ'ব, থাকিব নোৱাৰিব। হেৰি নহয়, আপোনাৰ কথা এটা শুনিছিলোঁ, আপুনি বোলে কাৰোবাৰ ওপৰত কেছ দি থোৱা আছিলে, হয় নেকি? আমাৰ শিমলগুৰি থানাক মই গোচৰ দিছিলোঁ, 4-5টা একশ্যন লোৱা নাই। মই বিধায়ক চাহেবো দিলোঁ, ঘৰ চাইকেল মাৰি মাৰি ঘৰ ওলালোঁ, একশ্যন লোৱা নাই। চাওক মই 40 লাখ হেভি মনি DC কোৰ্টে পেণ্ডিং কৰি থৈছে। মোৰ এই পইচাটো উলিয়াই দিয়া, তোমাক মই 1 লাখ কেছ মনি কেছ দি দিম। 100% সঁচা কথা, 40 লাখ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।